নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতুকে অফিচ বন্ধ আছিল, হাতত অকণমান ফ্ৰী টাইম আছিল, সেইবাবে এখন স্পেচিয়েল থালি প্ৰিপেয়াৰ কৰিলোঁ। প্ৰিপেয়াৰেশ্যন কেনেদৰে কৰিছিলোঁ চাওঁ ব'লক। আমাৰ ফাৰ্ষ্ট আইটেমটো ৱেষ্ট বেংগলৰ এটা পপুলাৰ ডিছ, ভাপত দিয়া এগ কাৰী সৰিয়হৰ লগত। ইয়াৰ বাবে ডিমকেইটা বইল কৰি ল'ব। মই লগতে দুটা আলুও দি দিছিলোঁ। বইল ডিম আৰু আলুখিনি তেলত অকণমান হালধি আৰু লাল মিৰ্চ দি ফ্ৰাই কৰি ল'ব। কাৰী পেষ্টটো প্ৰিপেয়াৰ কৰিবলৈ আমাক লাগিব সৰিয়হ। সৰিয়হখিনি 15 মিনিটমান তিয়াই থ'ব। ইয়াৰ লগতে কেইফুটামান নহৰু, অকণমান আদা আৰু জালুক দি ধুনীয়াকৈ মিক্সিত পিচি ল'ব। পেষ্টখিনি উলিয়াই এটা টিফিন নিচিনা পাত্ৰত থ'ব, যাৰ টাইট ঢাকন থাকে। এতিয়া পেষ্টখিনিত অকণমান দৈ মিক্স কৰিব। আপোনালোকৰ ওচৰত যদি দৈ নাথাকে তেতিয়া নেমু টেঙা দিব পাৰে। অকণমান হালধি আৰু নিমখ সোৱাদ অনুসৰি। তাৰপিছত কেঁচা মিঠাতেল অকণমান দি ধুনীয়াকৈ মিক্স কৰি ল'ব। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা আলু আৰু ডিমখিনি দি দিব আৰু ধুনীয়াকৈ মিক্স কৰি দিব। লাষ্টত অকণমান কেঁচা জলকীয়া কাটি পেলাই তাত দি দিব। এতিয়া ভাত বনাবলৈ লোৱা কুকাৰটোত আপোনালোকে এই টিফিন বক্সটো দি দিব, য'ত আমি আমাৰ কাৰীখিনি প্ৰিপেয়াৰ কৰিছিলোঁ। ভাতৰ লগতে এগ কাৰীখিনিও সিজি যাবগৈ। আৰু যদি আপোনালোকৰ টিফিনটো ডাঙৰ হয় বা কুকাৰত নোসোমায়, তেতিয়াহ'লে এটা কেৰাহী এটাত পানী লৈ পেলাই এই টিফিনটো তাত থৈ দিলে 10-15 মিনিটৰ ভিতৰত সিজি যাবগৈ। আৰু এই আচক আমাৰ ভাপত দিয়া এগ কাৰী ৰেডি হৈ গ'লগৈ। আমাৰ থালিৰ নেক্সট আইটেমটো হ'ল মৰিচা শাকৰ ভাজি। ইয়াত এটা ইনগ্ৰিডিয়েণ্ট এটা দিম, যোনটো মিচিংসকলৰ মাজত বহুত প্ৰিয়। এই শাকখিনি আমাৰ ঘৰৰ আকৌ দেই। কেৰাহী এটাত তেল অকণমান গৰম কৰি পাঁচফোৰণ অকণমান দি দিব আৰু তাৰপিছত তাত মৰিচা শাকখিনি দি দিব। ইয়াত অকল নিমখ আৰু হালধি দিব, তাৰ বাহিৰে আমাক অন্য মছলাৰ একো প্ৰয়োজন নাই। আৰু এইটোৱেই হৈছে মিচিংসকলৰ প্ৰিয়। ইয়াক নামচিং বুলি কোৱা হয়। মেইনলি ইয়াতে শুকান মাছৰ গুড়ি থাকে, কিছুমান বনৰীয়া শাক থাকে আৰু কচুৱেদি ইয়াক তৈয়াৰ কৰা হয়। এই নামচিংখিনি আমাৰ মৰিচা শাকত মিহলাই দিব আৰু অকণমান দেৰি ভাজিলেই এইটো কমপ্লিট হৈ যাব। আমাৰ থালিৰ লাষ্ট আইটেমটো হৈছে গুটি কচু চিপছ। কচুখিনি গুচাই এনেকৈ চিপছ আকাৰত কাটি ল'ব আৰু তাত অকণমান নিমখ, হালধি, লাল মিৰ্চ, গৰম মছলা আৰু কৰ্ণফ্ল'ৰ দি ধুনীয়াকৈ মিক্স কৰি ল'ব। এতিয়া টাৱা এখনত তেলখিনি গৰম কৰি এই কচুখিনি তাত দি দিব। 10-15 মিনিট ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত আপোনাৰ চিপছ ৰেডি হৈ যাবগৈ। আৰু এইখিনিয়ে আইটেম আছিলে আমাৰ স্পেচিয়েল থালিখনত। এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু জনাব কেনেকুৱা পাইছে। এই ৰেচিপিকেইটাৰ বিষয়ে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে মোক কমেণ্ট বক্সত জনাব, নিশ্চয় মই উত্তৰ দিম। আজিৰ বাবে ইয়াতে সামৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।